Hey guys, welcome back to my channel. আজি এটা ডেইলি ব্লগৰ সৈতে আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। কেনে আছে আপোনালোক? নিশ্চয় সকলো ঠিকে আছে আৰু এয়া পাটৰ কাপোৰ পিন্ধা দেখি চাগৈ ভাবিছে আজি ক'বাত বিয়া আছে বা কিয় পিন্ধিছে গেলা গৰমত। আসলতে পিন্ধিব মন গ'ল কাৰণ আমি এতিয়া যাব ওলাইছো মোৰ জন্মঘৰলৈ কৰৈনীলৈ। যিসকলে মোৰ ব্লগ আগতে চাইছে তেওঁলোকে জানিব যে কৰৈনীত মোৰ জন্ম, বিয়া হৈছিল কঠীয়াতলি আৰু হাজবেণ্ড থাকে গুৱাহাটীত। এতিয়া আজি ঘৰলৈ যাম আৰু মোৰ পাটৰ কাপোৰ পিন্ধিব মন গ'ল কাৰণ কৰোণা হোৱাৰ পৰা পাটৰ কাপোৰ ক'তো পিন্ধি যাবলৈ মানে দৰকাৰী নোহোৱা হ'ল। সেইকাৰণে ঘৰলৈকে পিন্ধি যাওঁ আৰু গাড়ীৰ ভিতৰত গ'লে কি হয় কাপোৰ নষ্ট নহয়, কিন্তু যেতিয়া স্কুটি চলাই আহোঁ তেতিয়া চিম্পল কিবা বোৱা চিটিযোৰ মানে পূৰা মোৰ বহুত ফেভৰেট। আৰু কেইটা বাজিছে চাওক, 10:30 দেৰিয়ে হৈছে। ইফালে ঘৰত বা আৰু ভিনদেউ আহিব, ভাত খোৱাকৈ মাতিছে। এইটো আঙঠি পিন্ধিলোঁ, এইটো মোৰ বিয়াৰ আগৰ ফেভৰেট আঙঠি। এইটো দিছিল বায়ে, ডিজাইনটো বৰ ভাল পাওঁ মই। এই যোৱা সময়তহে মাতটো নেপালোঁ। খুৱক দিয়ক আলিস্কা, একদম নুঠে ন? আমি ভিডিঅ' কল কৰিম দেই গৈ পাই। অ' মৰমৰ আচাৰৰ বটলটো সোনকালে শুকাবি আৰু যাতে ঘৰৰ মানুহে খাব পাৰে। গাড়ী ৰেডি। দেউতা ঠাণ্ডা খালে বেমাৰ হ'ব নেকি? অকণমান খোৱা, একো নহয়। কিছু লওক নাই কাঁহৰ কাঁহীত দিছো। সেইখন খাই লওক খোৱা। খাই পেলাই মানে এতিয়া ঘাঁহ কটা কথা চলি আছে, চবৰে ঘৰত বহুত ঘাঁহ হৈছে। তো ঘাঁহ কাটিবলৈ এতিয়া চবকে মেচিনৰ দৰকাৰ। এতিয়া ঘাঁহৰ ওপৰত চৰ্চা হৈ আছে দেই। ঘাঁহ কটা মেচিন বোলে আনিব। থম সেয়া ঘাঁহ কটা মেচিন লাগে চবকে। অকলে চাই দিয়া এফালে বা বাচন ধুই আছে দেই। পটল ফ্ৰাই কৰিম। মই মোলে বনাম অমলেট। খাই বিৰাট ভাল পাওঁ। কণীও এৰিব লাগিব আচলতে, মই যদি নিৰামিষ ভোজি কমপ্লিট হ'ব বিচাৰোঁ, যিটো মই এৰিব পৰা নাই। এৰিম আৰু লাহে লাহে। আৰু মই ৰুটি বনাওঁ দালি মোৰ তেনেকৈ অকণমান থলাও হ'ল। লৰাই বকৰাই দিছোঁ। এইটো পিঁয়াজ বাহিৰলৈ ওলাই গ'ল। কাৰণ আমি যদি আনিবতো লাগিবই। এয়া হৈ গৈছে লোকেল চিকেন, বায়ে বনাইছে আৰু ভিনদেউৱে ভগাইছে দেই। বায়ে এতিয়া বনাব পকৰি দেই। বৰ্তমান মোৰ কাম নাই, তো মই ৰেডি কৰিছোঁ পানী। এয়া হৈছে ফিল্টাৰৰ পানী, ফ্ৰিজৰ পানী নাই, কাৰেণ্ট নাই। এয়া বায়ে বাঢ়ি থৈছে ভাত, কাঁহৰ কাঁহী। মই খাম ডিছত, মই ডিছত ভাত খাই ভাল পাওঁ। এইফালে এখেতে খেলি আছে। এইটো কি আছিল গেমটোৰ নাম? কি আছিলে? বাবুল শুটাৰ। মোক নেমাত আছো থাকিম তোমাৰ হতে আনে কোনো খুখ নালাগে তুমি দিয়া মৰমে দিয়া। এয়া হৈছে পকৰি। তুমি কি কৰি আছা? সব ব্লগত এডিট কৰি দিম। পকৰি বেচনৰ হয়। ইয়াতে এটা কণী ভাঙি মিহলাই দিছোঁ। কণী এটা মিহলাই দিলে টেষ্টটো বহুত ধুনীয়া হয়। মোৰ কাঢ়ি, অমলেট, পকৰি, পটল ফ্ৰাই, নেমু আৰু দালি। এতিয়া আপোনালোকেও ভাত খাওক আৰু চাই থাকক। বনাইছিলোঁ মই এইখন বনাইছিলোঁ পেপাৰ এনেকৈ ৰোল কৰি কৰি, তাৰ ওপৰত গোটেই ব্লেক স্কেটছ দি কালাৰ কৰি দিলোঁ। দি এয়া দুটা ফুল লগাই দিছোঁ।
সেইটো এটা ফুল লগাই দিছো আৰু এইবোৰ সব ফটোৰ পৰা কাটি মই লগাই দিছো নীলা 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 সবফালে নীলা বেলিটোলে চালে হাসি আহে অ মানে একচুয়ালি ওপৰত গ্লাস লগোৱাৰ কথা আছিল লগোৱা নহল আৰু এতিয়া অলপ দেখুৱাই দিও আজি ব্লগটোত সেয়া হৈছে মা সেইখন এখন বাগ দিছিল ষ্টুডেণ্টে সেয়া খৰাই সেইটো চাব নহয় ৰখা না মই ভিডিঅ' কৰি আছো দেখিছনে কিমান আমনি কৰে সেইটো ঘড়ী এলাৰ্ম ক্লক যাচোন আৰু মই মানে যীশু খ্ৰীষ্টক ইমান ভাল পাওঁ মোৰ ফেভৰেট ভগৱান যীশু খ্ৰীষ্ট ভগৱান নহয় ধৰ্ম প্ৰচাৰক মেৰী তাৰপিছত জিজাছ তাৰপিছত এয়া গণেশা এইটো বাৰ সেয়া কিবা কিবি গিফ্ট বাৰ্থডে গিফ্ট মই ইয়াৰ পৰা উঠি লৈছোঁ এইটো বায়ে দিছিলে মই পুতলা খুব ভাল পাওঁ সেইটো দিছিল বায়ে এইটো বায়ে দিছে চিত্ৰ বনৰ পৰা লোৱা কেন কিউট এইটো আদি গুণগুণে বনাই দিছে ফুল এইজনী মই সেইজনী এজনী পুতলা এইটো এটা শ্ব'পিচ এইজনী মই বা দেউতা বা এইটো মই কিনিছিলোঁ আমাৰ RD ফ্ৰণ্টৰ পৰা মানুহজনলৈ ইমান দুখ লাগিলে এই গৰমত বেছি আছিল লৈ আহিলোঁ এটা এয়া কিবা কিবি কম্পিটিশ্যনত পাইছিলোঁ নাচ গান কিবা কিবি সেইবোৰ এইখিনি মোৰ পেন অলপ এইখিনি লিখা পেন আৰু মোৰ নিলিখা পেনৰ এগাল ভাণ্ডাৰ আছে এহাল মুহা কিনিছিলোঁ তাৰপিছত এইখন মোৰ ৰেনিছাৰ ৰিজাল্টৰ চাপ কলেজৰ পৰা বন্ধাই দিছে আমি আৰ্টছৰ আছিলোঁতো এজনী আছিল উপাসনা মোৰ বেষ্ট ফ্ৰেণ্ড ৰোল নম্বৰ 1 মই 2 পম্পি 3 দেৱশ্ৰী এয়া ইয়াতে আমাৰ পাৰ্চেণ্টেজ কিতাপ আছে আজি গম পাই গ'ল কি হৈছিল ৰিজাল্ট 2011ত এয়া আমাৰ মানপত্ৰ মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পাছ কৰা আৰু দুটামান কফি কাপ আছিল লৈ গ'লোঁ গুৱাহাটী লৈ গ'লোঁ একে তলৰ খাপত আছে বায়ে পোৱা কম্পিউটাৰ তাৰপিছত সেইটো ঘড়ীটো বেয়া হ'ল সজাই থ'ব লাগিব আজি যিহেতু আহিছোঁহে আৰু ইয়াতে কিবা কিবি আছে এইটো ঠিক কৰিব লাগিব সেইকেইটা চাকি চ' এইটো হৈছে আমাৰ শ্ব'কেছৰ নিচিনা আৰু যিটো এইটো আৰু এইটো হৈছে শ্ব'কেছ এয়া পুতলা এইটো মই কিনিছিলোঁ ক্লাছ 9ত টিউশ্যনৰ পৰা আহি থাকোঁতে বাটতে পাই দোকানী এজনৰ পৰা বেপাৰী এজনৰ পৰা সেইটো ফুলৰ থোপা দিছিল পেহী ল'ৰাটোৱে দীপুদা সেইখন এখন ফটো আছিল ফটোখন এৰাল তো এইটো হৈছে শ্ব'কেছ ইয়াতে কিতাপ চিতাপ এইখিনি আছে সিটো চাইডেও বেগ কিতাপ এনেকৈ আছে পুৰণা ফাইল আছে ঢেৰ কিবা কিবি আছে আৰু কিতাপ ৰিলেটেড এইটো হৈছে আমাৰ শ্ব'কেছটো এইটো বহুত বছৰ হ'ল এয়া এতিয়া মানে খোৱা বোৱা শেষ হোৱাৰ পিছত সকলোৰে মুখবিলাক চাওক গৰমত চ' চবেই এতিয়া অলপ গপচপ কৰি আছে চবেই কৈ দেচোন মোৰ চেনেলটো চাবলৈ মই কেনেকুৱা একে আশাই কৈ দেচোন মই কি হয় মই যে কাম চোৰ নহয় আৰু দেই মুখ চোকা বুলি ক'ব আৰু এই বায়েহে এতিয়া মই দুইটাকে কুৱেশ্যন সুধিম হা মই দুইটাকে কুৱেশ্যন সুধিম কোনটোৱে আগত আনচাৰ দিব পাৰ দেই মোৰ ফেভৰেট এক্টৰ কোনে ক'ব ফাৰ্ষ্ট নহয় কনো কোৱা মোৰ ফেভৰেট এক্টৰ কোন শ্বাহৰুখ খান বায়ে পালে 5 নম্বৰ মোৰ ফেভৰেট ফুড কি ইয়া তাৰ মোৰ ফেভৰেট এক্ট্ৰেছ কোন ইয়েছ তাৰপিছত মোৰ ফেভৰেট ছিংগাৰ কোন ইয়েছ বাহ মোৰ ফেভৰেট কালাৰ কি ৰেড ইয়েছ ভাই সবতে মোৰ সবতকৈ ভাল গুণটো কি মোৰ ফেভৰেট ড্ৰেছ কি আৰু মই কেনেকুৱা ভাল পাওঁ তাৰপিছত মই কি হ'ব বিচাৰোঁ বায়ে 100ৰ ভিতৰত 100 পাইছে আৰু তুমিতো অলৰেডি আউট অফ দ্য কম্পিটিশ্যন হৈ গ'লা এতিয়া বায়ে মোক সুধচোন মই তোৰ কথা ক'ম কিমান জানো
নকলে নহয় হ'ব আইডিয়া কি জানে না যোনটো কোনোবাটো আগত ক'ব লাগিব দুটা ভিতৰত এটা শুদ্ধ হ'ব লাগিব নহয় কৈ আছে কথা আছে এই কি যাই জানে পাম শুদ্ধ হৈছে বুলি কয় পুৰাই থাকি ভাল পাইছা ওলাই থাকি ভাল তা বেয়া কথা কৰিব আৰু তো কি কৰি থাকি ভাল পোৱা কি কৰি ভাল যাব ওলাইছে এতিয়া আমি এখন সেলফি উঠিম তাৰপিছত বাহঁত যাবগৈ তাৰ লগে লগে মই মোৰ ব্লগটো আজিলৈ শেষ কৰিম ফটো সেশন কমপ্লিট এতিয়া সিহঁত যাব ওলাইছে ঘৰলৈ আৰু ময়ো ইমানতে ব্লগটো সমাপ্ত কৰিছোঁ আজি বহুত ভাল লাগিল অলপমান বেয়াও লাগিছিল কাৰণ কঠীয়াতলিৰ পৰা গুচি আহিলোঁ কিন্তু এতিয়া আকৌ বা আৰু ভিন্দক লগ পাই আজি বহুত ফূৰ্তি কৰিলোঁ একেলগে খালোঁ গ'লোঁ এতিয়া সিহঁত যাব ওলাইছে অকণমান এতিয়া এনেই থাকিম আৰু যি নহওক আপোনালোকে যে শেষলৈকে চালে তাৰ বাবে বহুত ধন্যবাদ আৰু যদি নতুনকৈ আহিছে চেনেললৈ তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব টেক কেয়াৰ বাই বাই নেমু লৈ যাম অ'কে এই তাই পাহৰিব পাৰে আছো থাকিম তোমাৰ সতে আন একো মোক সুখ নালাগে তুমি দিয়া মৰমে দিয়া আমার ভাবত জীবন আছে সেয়া ভাব চৰিবগে জীবন তুমি মই এদিন এৰি আছো থাকিম তোমাৰ সতে আন একো মোক সুখ নালাগে